হেল্ল' ফ্ৰেণ্ডছ, আজি মই মোৰ বাগিচাৰ নতুন আলহীৰ লগত আপোনালোকক চিনাকি কৰি দিব ওলাইছোঁ। ইনচুলিন প্লাণ্ট। হয়, আপোনালোকে ঠিকেই শুনিছে, ইনচুলিনৰ গছ। ডায়েবেটিছ বা মধুমেহত ভুগি থকা বহু লোকেই হয়তো এই গছডালৰ কথা নাজানে। গতিকে যিসকল লোকে এই গছডালৰ কথা নাজানে, তেওঁলোকৰ কাৰণে বিশেষভাৱে মই এই ভিডিঅ'টো বনাইছোঁ। এইডালেই হৈছে ইনচুলিনৰ গছ। দেখাত তেনেই সাধাৰণ, কিন্তু অসাধাৰণ গুণেৰে ভৰপূৰ হয় এই গছডাল। ডায়েবেটিছ নিয়ন্ত্ৰণৰ গুণ থকা কাৰণে গোটেই পৃথিৱীতে এই গছডাল ইনচুলিন প্লাণ্ট হিচাপে জনা যায়। এই গছডালৰ সম্পৰ্কে মই কিছু তথ্য আহৰণ কৰিছোঁ। ইনচুলিন প্লাণ্টৰ বৈজ্ঞানিক নাম হৈছে কেমেকষ্টাছ কাস্পেডিটাছ আৰু ইংৰাজীত ইয়াক কোৱা হয় ফিয়েৰিকষ্টাছ বা স্পাইৰেল ফ্লেগ। এই গছডাল কষ্টেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ ঔষধি গছ। পূব ব্ৰাজিলৰ এবিধ থলুৱা প্ৰজাতি হয় এই ইনচুলিন প্লাণ্টডাল। ইনচুলিনৰ পাতৰ সোৱাদ টেঙা হয়। ভালকৈ চোবাই খাব লাগে পাতটো। কিন্তু কিছু লোকে টেঙা খাবলৈ বেয়া পায়, গতিকে তেওঁলোকে চাটনি বা চৰবত বনাও খাব পাৰে। ইনচুলিনৰ গছডাল আউটডোৰ প্লেণ্ট হয়, অৰ্থাৎ সূৰ্যৰ পোহৰ অবিহনে এইডাল গছ বাঢ়িব নোৱাৰে। এই গছডাল সূৰ্যৰ পোহৰ আৰু পানী আৰু উপযুক্ত মাটি পালে খুব সোনকালে বাঢ়ি আহে। মোৰ হাজবেণ্ডৰ এগৰাকী ফ্ৰেণ্ডে আমাক এই গছডাল উপহাৰ দিছে। মানে কথাত এদিন তেওঁ ক'লে যে তেখেতৰ ঘৰত এই ইনচুলিন প্লাণ্ট আছে। তেতিয়া আমি এই প্লাণ্টডাল তেওঁক বিচাৰিলোঁ, কাৰণ ইমান এডাল মূল্যৱান গছ সকলোৱে নিজৰ বাগিচাত ৰখাটো বিচাৰে। কিন্তু আমি যিহেতু এতিয়া চৰকাৰী ঘৰত আছোঁ, গতিকে আমি বৰ্তমান এইডাল গছ টাবতে লগাইছোঁ। টাবত আমি ভাবি আছোঁ যেতিয়া আমি ঘৰলৈ যাম, তেতিয়া আমি ঘৰৰ বাগিচাত এই গছডাল ৰুই দিব পাৰিম। এই গছডাল খুব সোনকালে বাঢ়ি আহিছে। আমাক বন্ধুগৰাকীয়ে শিপা অৰ্থাৎ আলুটোৰ সৈতে এডাল এই পুৰণা অলপমান যে মৰহি যোৱাৰ নিচিনা ডাল আছে, সেই ডালটো দিছিলে। তাৰপাছত আমি ইয়াতে এই চাওক, এনেকুৱা এটা আলুৰ ওপৰত অকণমান এটা ডাল যে দেখিছে এই ভিডিঅ'টোত, সেই ডালটোৰ সৈতে আমাক গছডাল দিছিলে। তাৰপিছত আমি এই টাবটোত ৰুই দিছোঁ, আৰু ৰুই দিয়াৰ খুব কম দিনৰ ভিতৰতে এই গছডাল বাঢ়ি আহিছে। অৰ্থাৎ এই আলুটো এনেকৈ ৰুই দিলে তাৰ পৰা খুব সোনকালেই গছডাল বাঢ়ি আহে। ডায়েবেটিছ ৰোগ উপশম কৰাৰ গুণ থকাৰ বাবে এই গছডালক ইনচুলিন প্লাণ্ট বুলিয়ে জনা যায়। আয়ুৰ্বেদতো ইনচুলিন প্লাণ্ট অতিকে গুৰুত্বপূৰ্ণ। এই গছৰ পাত সেৱন কৰিলে তেজত শৰ্কৰা স্তৰ হ্ৰাস পায়, অৰ্থাৎ ব্লাড চুগাৰৰ যোনটো লেভেল সেইটো কমি যায়। বৰ্তমান সময়ত আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তনৰ কাৰণেই হওক বা আন কোনো কাৰণতেই হওক, ডায়েবেটিছ ৰোগীৰ সংখ্যা তাৰমানে বহুত বাঢ়িব ধৰিছে। সৰুৰ পৰা ডাঙৰলৈ বহু লোকেই এই ৰোগত ভুগি থকা দেখা গৈছে। তেনে ক্ষেত্ৰত এনেধৰণৰ এটা প্ৰাকৃতিক উপায় পালে সকলোৱে নিশ্চয় উপকৃত হ'ব। মই এই গছডালৰ কিছু ফটো কালেক্ট কৰিছোঁ। যেতিয়া গছডাল ডাঙৰ হয় এডাল ধুনীয়া গছ হয়। গছডালৰ অকণমান লতা জাতীয় হয়, গতিকে ইংৰাজীত ইয়াৰ আন এটা নাম স্পাইৰেল ফ্লেগ। আৰু গৰমৰ দিনত এই গছত ধুনীয়া ফুল ফুলে। ফুলটো হালধীয়া হয় আৰু পাছলৈ কমলা ৰং হয়। ৰূপে গুণে বিভূষিত এডাল বিৰাটেই ধুনীয়া গছ হয় ইনচুলিন প্লাণ্ট। আৰু মই যেতিয়া এই গছডাল প্ৰথম নিজৰ ঘৰত ৰুইছিলোঁ, ৰোৱাৰ পাছত যেতিয়া এই গছডাল বাঢ়ি আহিব ধৰিলে, তেতিয়াই মই ভাবিলোঁ এই গছডালৰ বিষয়ে মই জনাব লাগিব। যিসকল লোকে জানে তেওঁলোকৰ কাৰণে ভাল, আৰু যিসকলে নাজানে তেওঁলোকেও জনা দৰকাৰ। সেয়েহে মই এই ভিডিঅ'টো বিশেষভাৱে আপোনালোকৰ কাৰণে তৈয়াৰ কৰিছোঁ। তেজৰ শৰ্কৰা স্তৰ হ্ৰাস পায় ইয়াৰ পাতটো খালে, পাতটো চোবাই খাব লাগে। আৰু সেয়েহে মই এই ভিডিঅ'টো বনাই আপোনালোকক এই গছডাল আজি দেখুৱাব পাৰিলোঁ। দেখুৱাব পাই মোৰ আজি খুবেই ভাল লাগিছে। ইমানেই এডাল উপকাৰী গছ সকলোৱে নিজৰ বাগিচাত ৰাখিব বিচাৰে, আপোনালোকেও ৰাখিব পাৰে। এইডাল আচলতে মানুহৰ ঘৰত থাকে, বহু লোকৰ ঘৰত আছে, হয়তো বহুতে চিনি নাপায়। আৰু নাৰ্চাৰীবিলাকতো আজিকালি ইনচুলিন প্লাণ্ট বুলি ক'লে আপোনালোকে বিচাৰি পাব। গতিকে একো দিগদাৰি নাই, এইডাল নিজৰ ঘৰত আপোনালোকে লগাব পাৰে। কিন্তু তাতকৈ
আচল কথাটো হ'ল আমি গছডাল চিনি পাব লাগে। আমাৰ ওচৰে পাজৰে বহুত তেনেকুৱা ঔষধি গছ থাকে যিবিলাক আমি চিনি নাপাওঁ বা কি কামত ব্যৱহাৰ হয় আমি সেইটো নাজানো। গতিকে যেতিয়া মই এই গছডাল চিনাকি হ'লোঁ নিজে ফাৰ্ষ্ট, তেতিয়াই মই ভাবিলোঁ যে মই আপোনালোকৰ লগতো এই গছডাল চিনাকি কৰাই দিব লাগিব। গতিকে আজিলৈ মই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে